নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি গৈছিলোঁ বাগেশ্বৰী মা মন্দিৰ টুপুৰ বাৰ্থডে বুলি, মানে ললিপপৰ বাৰ্থডে বুলি। সেয়া লৈছোঁ আমি চাকি ধূপ আৰু লাডু কেইটামান আৰু পেৰা এনেকৈ লৈছোঁ আৰু যাতে মন্দিৰত দিব পাৰোঁ। আৰু ইফালে আমি এতিয়া ভৰিখন ধুই লওঁ, তাৰপিছত আকৌ মন্দিৰত সোমাই যাম। আৰু বহুত ভিৰ হৈ আছে, লাইনত জেঠিয়ে থিয় হৈ আছে আগতে গৈ, সেইকাৰণে আমি অলপ সোনকালে সোমাব পাৰিম। আৰু ইফালে আমাৰ ল'ৰা আৰু তাৰ ছোৱালী এনেকৈ আগতে আহি ইহঁতে খেলি আছে, কাৰণ আমি দোকান সোমাওঁতে অলপ দেৰি হ'ল, ইহঁতে আগতীয়াকৈ আহিছে। আৰু জেঠিও লাইনতে থিয় হৈ আছে। আমি এতিয়া জেঠিৰ ঠাইত আমি সোমাই যাব পাৰিম, সেইকাৰণে জেঠি আগতে আহি থিয় হৈ আছিলে। আৰু এতিয়া ইয়াত চাওকচোন কিমান দীঘল লাইন। ইফালে মই ইয়াতে সোমাই ল'লোঁ আৰু এনেকৈ। আৰু বিয়া এখন চলি আছে তাতে, সেইকাৰণে অলপ দেৰি হৈ আছে বিয়াখনৰ কাৰণে। মানুহে মানে কিছুমানে কিবাকৈ অলপ সোমাই মেলি প্ৰসাদখিনি দিছে আৰু এনেকৈ। আৰু বিয়াখনটো চলিয়ে আছে সিফালে। আমি আকৌ বিয়াখন শেষ হোৱাৰ পিছতে সোমাব পাইছিলোঁ। আৰু মানে এই ভিডিঅ'টো যে 13 তাৰিখৰ ভিডিঅ' আছিলে, মানে 13 তাৰিখে টুপুৰ বাৰ্থডে আছিলে, ললিপপৰ বাৰ্থডে আছিলে, সেই বুলিহে গৈছিলোঁ। ভিডিঅ'টো দিয়াতে অলপ দেৰি হ'ল, কাৰণ সময় পোৱা নাছিলোঁ, ব্যস্ত আছিলোঁ, সেইকাৰণে দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ দিয়া যাওক, সেইকাৰণে এয়া দিব লৈছোঁ। আৰু ইফালে আমি ৰখি আছোঁ, ভিৰো বহুত হৈ আছে যিহেতু। আৰু এনেকৈ আমি কিবাকৈ সোমাব পালোঁ আৰু প্ৰসাদ পানী দি এতিয়া ওলাম আৰু কিবা মানে। এইফালে আমি গোটেইকেইটা লাইনত থিয় হৈ আছোঁ, ইয়াত দেখিছে নহয়, ৰখি আছোঁ আৰু কিবাকৈ। এতিয়াহে অলপ চাগে আগবাঢ়িব পাৰিম। ইমান ভিৰ, ৰখিছোঁ মোটামুটি আমি আধা ঘণ্টামান ৰখিবলগীয়া হৈছে, তাৰপিছতহে আগবাঢ়িব পাৰিছোঁ। আৰু জেঠি, মই আৰু মোৰ বান্ধৱীজনী এনেকৈ লাইনতে থিয় হৈ আছোঁ আৰু কিবাকৈ। আৰু এতিয়াহে চিৰিটোত উঠিব পালোঁ আৰু মানে কিবাকৈ। আৰু এনেকৈ আজি আমি প্ৰসাদ পানী দি মেলি এতিয়াহে ওলাব পাৰিলোঁ। ওলালোঁ, এতিয়া আৰু গৈ থাকোঁ, কাৰণ ঘৰতো বহুত কাম আছে, সোনকালে গৈ পাব লাগিব। গোটেইকেইটা আমি লাইন পাতি ওলাই আহি আছোঁ আৰু মন্দিৰৰ পৰা। ওলাই সন্ধিয়া আহিলোঁ, দিনটো আৰু ভিডিঅ' কৰা নহ'ল, সময় পোৱা নাছিলোঁ। বাৰ্থডে বয় আৰু মই। আৰু তাৰপিছত ইফালে ৰান্ধনীয়ে খানা বনাই আছে, ভাবিলোঁ অলপ চাই আহোঁ, চাব আহিলোঁ। আৰু কি বনাইছে দেখুৱাব খুজিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কাৰণ ওপৰত এই টুকুৰি চুকুৰি কিবাকিবি আছে। দাইল আছে, পনীৰ আছে, তাৰপিছত মাছৰ জোল, এইফালে মটন বনাই আছে, এইফালে বেঙেনা চপ হ'ব, আৰু ভাজি আছে, এনেকৈ। আৰু বাৰ্থডে খানা ৰেডি হৈ গ'ল। তাৰপিছত এইফালে কেক ৰেডি কৰা হ'ল, এতিয়া কেক কাটিব। আৰু ল'ৰা ছোৱালীকেইটাৰ কি ফূৰ্তি, কেক কাটিব বুলি মানে দেখা পায়। আৰু এতিয়া কেক ওলাই আনিলে যে ইহঁতৰ পূৰা ফূৰ্তি, দেখিছে নহয়। ইহঁতৰ যে মানে এই বছৰটো যে এইখিনি সময়কে ৰখি থাকে, জানেনে, ল'ৰা ছোৱালীকেইটা কেতিয়া আহিব। আৰু যদি কাৰোবাৰ বাৰ্থডে খাই আহিছে, তেতিয়া আকৌ নিজৰটোলৈ মনত পৰে যে মোৰ বাৰ্থডেটো কেতিয়া আহিব, মোৰ বাৰ্থডেটো কিয় এতিয়াও নাহে, সিহঁতৰতো কিয় আগত আহিলে, এনেকুৱা। আৰু মোৰ ল'ৰাইটো তেনেকুৱাই। মোৰ ল'ৰাই যদি কাৰোবাৰ বাৰ্থডে খাই আহিছে, তাই ঘৰত আহি হিচাপ কৰি থাকে আঙুলিৰ মাথাত, মানে আৰু তাৰ বাৰ্থডে আহিবলৈ কিমান মাহ আছে, কেইদিন আছে, এনেকৈ হিচাপ কৰি থাকে। আৰু কৰি থাকিব, যিমান ওচৰ চাপি আহিব সিমানেই কৰি থাকিব, এনেকুৱা। তাৰো যিহেতু আহি আছে, ইয়াৰ বাৰ্থডে খাই আহি ঘৰত মোক কৈ আছে, মা মোৰ বাৰ্থডে কৰিবিনে নাই। মই কৈ আছোঁ নকৰোঁ বুলি নাই, সি নহ'ব, কৰিবই লাগিব বোলে। এনেকুৱা মানে বাৰ্থডেটো লৈ মানে ৰখি থাকে আৰু বিৰাট ফূৰ্তি পায়। আৰু ফূৰ্তি লগাও কথা, সিহঁতৰ লগতে আমাৰো ভাল লাগে, আমাৰো ফূৰ্তি লাগে। আৰু দেখিছে নহয়, টুপুই পূৰা মানে কি কৰিব, কাক খুৱাব সি গমেই পোৱা নাই। আৰু বায়েকে দেখুৱাই দি আছে, এনেকৈ খুৱাই আছে। আৰু তাৰপিছত চকলেট যেতিয়াই ল'ব ক'লে, গোটেইকেইটাই জঁপিয়াই পৰিছে, দেখিছে নহয়। কোনে পালে নেপালে নাজানো, মানে একদম জঁপিয়াই মানে চকলেট লৈছে। আৰু ইমান ভাল পায় চকলেট খাই। আৰু টুপুইটো আৰু ক'বই নালাগে, তাইতো আৰু মিঠা খাই বহুত ভাল পায়। তাক মিঠা পালে আৰু একোৱেই নালাগে, মিঠা বস্তু মানে খাই বহুত ভাল পায়। আইতাকেও আশীৰ্বাদ দি দিলে তাক। আৰু এনেকৈ আমি কেক চেক কটা হ'ল। আৰু টুপুয়ে কিবা কৈ আছে, মানে তাই বিৰাট ফূৰ্তি পাইছে। আৰু সিদিনা ৰখি আছিলে, মোৰ বাৰ্থডে কৰিব এইবাৰ, এনেকৈ ৰখি আছিলে যে, মানে বাৰ্থডেখন কৰোঁতে তাই বহুত ভাল পাইছে। আৰু ভালো লগা কথা,
সকলোৰে ভাল লাগে, ডাঙৰৰো ভাল লাগে, সৰুৰো ভাল লাগে আৰু এয়াই। আৰু এতিয়া আমাৰ কেক কটা হৈ গ'ল, সিদিনাৰ খানাও হৈ গ'ল। সিদিনা আৰু দেখুওৱা নহ'ল মোৰ, ৰাতি হ'ল বহুত, সেইকাৰণে দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল, অলপ ব্যস্ত হৈ আছিলোঁ। আৰু তাৰপিছত পিছদিনা আকৌ বাৰ্থডে খানা খাব লাগিবই নহয়। সেয়াই আৰু আমি গোটেইকেইটাই এতিয়া মই বেঙেনা চপ বনাইছোঁ, কোনোবাই মাংস বনাই আছে, এনেকৈ আৰু সিদিনা খানাটো খোৱা হ'ল। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু টুপুক আশীৰ্বাদ কৰিব।